ডিজিটাল সংবাদ কামৰূপ 1 জুলাইৰ পৰা 7 জুলাইলৈ ৰাজ্যজুৰি আৰম্ভ হোৱা পঞ্চম ফসল বীমা সপ্তাহৰ লগত সংগীত ৰাখি কামৰূপ জিলা কৃষি বিভাগ আৰু এগ্ৰিকালচাৰ ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেড উদ্যোগত ফসল বীমা যোজনা শুভ আৰম্ভণি। জিলা কৃষি কাৰ্যালয়ত শনিবাৰে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা শুভ আৰম্ভণি কৰা হয়। জিলা নোডাল বিষয়া রুমি গোস্বামী কেইবাজনী কৃষি উন্নয়ন বিষয়া ইঞ্চুরেন্স কোম্পানী জিলা সমন্বয়ক রবিউল হক অন্যান্য বিষয়াসকল অংশগ্রহণ করে। আজি প্রথম দিনত কামৰূপ জিলাৰ বেজাৰা আৰু ৰাণী কৃষি উন্নয়ন চক্ৰ গাঁও পঞ্চায়ত কাৰ্যালয়ত দুখনকৈ সজাগতা সভা অনুষ্ঠিত হয়। আনহাতে দেওবাৰে শুৱালকুছি আৰু গৌৰিমাৰীত অনুষ্ঠিত হ'ব আন দুখন সভা। একাধাৰে কামৰূপ মেট্ৰ' জিলা কৃষি বিভাগৰ অন্তৰ্গত আজি সোণাপুৰ কৃষি চক্ৰৰ দিগাৰু গাঁও পঞ্চায়তত সজাগতা শিবিৰ অনুষ্ঠিত হয়। কাইলৈ ক্ষেত্ৰী কৃষি চক্ৰৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত সভা অনুষ্ঠিত হ'ব। শিবিৰসমূহত যথেষ্ট সংখ্যক কৃষকে অংশগ্ৰহণ কৰে। উল্লেখ্য যে এই 7 দিনত কামৰূপ মুঠ 14টা স্থানত আৰু কামৰূপ মেট্ৰ' মুঠ 8খন গাঁও পঞ্চায়তত সজাগতা শিবিৰ অনুষ্ঠিত কৰা হ'ব বুলি জানিব পৰা গৈছে। কৃষক ৰাজ্যক প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আঁচনিৰ অধীনস্থ জানীকৃত শস্যসমূহৰ বীমাকৰণৰ জৰিয়তে এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ আহ্বান জনায় জিলা কৃষি বিষয়া ধীৰেন্দ্ৰনাথ কাৰ্জীয়ে। ধন্যবাদ। জয় আই অসম।